মই ওলালো অম্বুবাচী মেলালৈ মাৰ আশীৰ্বাদ ল'বলৈ। যোৱা বছৰো গৈছিলোঁ মই, কিন্তু এই বছৰ মই 4 দিনৰ কাৰণে যাম বুলি ভাবিছিলোঁ, কিন্তু কিছু অসুবিধা হোৱাৰ কাৰণে যাব নোৱাৰিলোঁ। আৰু এই বছৰ ভক্তৰ সংখ্যা বহুত। যোৱা বছৰ যিমান আছিলে তাতকৈ হয়তো 4-5 গুণমান ভক্তৰ সংখ্যা বেছি পাইছোঁ মই এবাৰ। সেইটো কাৰণে হয়তো প্ৰশাসনে কিছুমান নতুন নিয়ম কিছুমান পালন কৰিছিলে। মন্দিৰলৈ যোৱা যিটো মেইন পথ হয় সেই ৰাস্তাটোদি আগতে ভক্তৰবোৰ অহা যোৱা কৰিছিল। আৰু মই অম্বুবাচী মেলাত আহিছিলোঁ, তেতিয়াও সেই ৰাস্তা দিয়ে অহা যোৱা হৈছিলে, কিন্তু এবাৰ প্ৰশাসনে কিছুমান নিয়ম চেঞ্জ কৰিছে। বেলেগ এটা ৰাস্তা দি নি মন্দিৰৰ বেক চাইডেদি প্ৰৱেশ কৰিব দিছিলে। মই 6 মান বজাতে মই খোজকাঢ়িব আৰম্ভ কৰিছিলোঁ, তলৰ একদম নীলাচল পাহাৰ তলৰ পৰা। কিন্তু মাজতে মই গৈ অলপমান ভিতৰত গৈ 2 ঘণ্টামান সময় ৰৈ দিলোঁ, কাৰণ ভিৰ বহুত দেখিছিলোঁ আৰু ষ্টেম্পিড ভয় হোৱা বহুত সম্ভাৱনা আছিলে আৰু ভয়ো লাগিছিল অলপমান। চ' সেইটো কাৰণে মই ৰৈ দিলোঁ অলপমান সময়, 2-3 ঘণ্টামান সময় ৰৈ দিলোঁ। আৰু 8:30 বজা 9টামান বজাত মই আকৌ জাৰ্ণিটো ষ্টাৰ্ট কৰিছিলোঁ, যেতিয়া মানুহৰ ভিৰটো কমিছিলে। কিন্তু আগত গৈ দেখিলোঁ যে সেই ভিৰবোৰ আকৌ জাম হৈ আছে তাতে চ' তেনেকৈ লাহে লাহে গৈ থাকিলোঁ। গৈ ৰাতি 11:30-11:30মান বজাত মন্দিৰত প্ৰৱেশ কৰিছিলোঁ। প্ৰৱেশ কৰি ভাবিছিলোঁ মই অলপ সময় তাতে ষ্টে' কৰিম অলপ, কিন্তু প্ৰশাসনে ক'তো ৰখিবলৈ দিয়া নাছিলে। আৰু সেইটো কাৰণে কি কৰিলোঁ, মই প্ৰায় গৈ থাকোঁ কামাখ্যালৈ, ইয়াৰ গলি ৰাস্তাবোৰ অলপ চিনি পাওঁ। চ' অলপমান বেক চাইডে গৈ অলপ বেলেগ এটা ৰাস্তা দি গ'লোঁ। তাতে এজন মানুহ আছিলে, দাদা এজন, তেখেতক মই অলপ ৰিকুৱেষ্ট কৰিলোঁ যে এনেকৈ মই জাপ কৰিবলৈ মই যাওঁ, মন্দিৰৰ ফালে কোনো মানুহে সোমাব দিয়া নাই প্ৰশাসনে। চ' ৰিকুৱেষ্ট কৰিলোঁ তেখেতে যাবলৈ দিলে। চ' এনেদৰে গৈ মই ভিতৰত সোমালোঁ, কোনটো কিনাৰত বহি যিবিলাক মানুহবোৰ সাধকবিলাকে সাধনা কৰি থাকে, মন্ত্ৰ জাপ কৰি থাকে, তাতে গ'লোঁ। তাতে গৈ অলপমান সময় বহিলোঁ, প্ৰায় 2-3 ঘণ্টামান তাতে বহিলোঁ। অলপমান সময় জাপ কৰিলোঁ। জাপ কৰি তেনেধৰণে ঘূৰা পকা কৰি আছিলোঁ মন্দিৰৰ কিনাৰে কিনাৰে। আৰু তেতিয়া দেখিলোঁ যে এজন হৰিদ্বাৰ স্বামী কৈলাশ নন্দন গিৰিজী মহাৰাজ তেখেত আহিছিলে। মাৰ মন্দিৰৰ পৰিক্ৰমা কৰিলে তেখেতৰ লগতে ময়ো পৰিক্ৰমা কৰিলোঁ, একে শেষলৈকে কৰিলোঁ। যেতিয়া ৰাতিপুৱা হৈছে 4 বজাত আকৌ মন্ত্ৰ জাপ কৰিলোঁ। 5:30-5:30মান বজাত ঘৰলৈ উভতি আহিলোঁ। আৰু গুৰু পূৰ্ণিমা আহি আছে, হয়তো গুৰু পূৰ্ণিমাত আহিবও পাৰোঁ। যদি মাৰ আশীৰ্বাদ থাকে নিশ্চয় আহিম। জয় মা কামাখ্যা।